জিলা সভাপতি অনুপ দেৱ আৰু বিধায়ক ৰামকৃষ্ণ ঘোষ, অৰ্জুন মজুমদাৰকে লৈ ইয়াৰ মণ্ডল আৰু সকলো বিষয়বিবে সহযোগিতা আমি মানুহৰ ওচৰলৈ গৈছোঁ। নিৰ্বাচনী প্ৰচাৰ কৰাতকৈ মানুহৰ লগত কথা পতাৰ নিচিনাকৈ হৈছে ঘৰুৱাভাৱে। নিৰ্বাচনী প্ৰচাৰ এটা বেলেগ ধৰণৰ বস্তু আৰু ইয়াত যিহেতুকে বিৰোধী শূন্য অৱস্থাত আছে, গতিকে ইমান চিন্তা কৰিবলগীয়া নাই বুলি মই ভাবিছোঁ। দেখা গৈছে যে প্ৰতিটো আপোনাৰ যিটো সমষ্টি লোকসভা সমষ্টিত যিমানগৰাকী বিধায়ক আছে, প্ৰতিটো বিধায়কে আচলতে প্ৰতিযোগিতাত নামিছে কোনজন বিধায়কে কিমান বেছি ভোট দিব পৰা যায়। প্ৰতিযোগিতা ক'লে ভুল হ'ব। এইটো তেওঁলোকে চেষ্টা কৰিছে। প্ৰতিযোগিতানো কাৰ লগত কৰিব? নিজৰ সমষ্টিটো সুৰক্ষিত কৰিবৰ কাৰণে, বেছিকৈ ভোট দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে, যাতে সাংসদে বেছি ভোট পায়। প্ৰধানমন্ত্ৰীৰ প্ৰতি সন্মানো প্ৰদৰ্শন কৰা হ'ল আৰু মুখ্যমন্ত্ৰীৰ ওপৰত বিশ্বাসো ৰখা হ'ল। জনসাধাৰণে ভোট দিব তেওঁলোকে চেষ্টা কৰিছে। বিধায়কসকলৰ এই সহজ প্ৰচেষ্টা আৰু গণতন্ত্ৰক শক্তিশালী কৰাৰ প্ৰচেষ্টাও চলিছে, যাতে বেছিকৈ ভোট দিব পাৰি। ইয়াৰ অৰ্থটো হ'ল যে ডেম'ক্ৰেচিটোক মানুহৰ ওচৰলৈ লৈ যোৱা। বহুত মানুহৰ এটা ট্ৰেণ্ড আছে যে ভোট দিবলৈ নোযোৱাটো, ভোট দিবলৈ নগৈ পেলাই বহু কথা কৈ থাকে। এই ট্ৰেণ্ডটো সলনি কৰিব খুজিছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে কাজিৰঙা সমষ্টিত 5 লাখতকৈ অধিক ভোটত কামাখ্যা প্ৰসাদ জয়ী হোৱাটো নিশ্চিত। আপোনাৰ মতে মুখ্যমন্ত্ৰী ডাঙৰীয়া অংকত ভাল, মই কিন্তু অংকত বেয়া। মোৰ কেলকুলেশ্যন আৰু এজামশ্যন বেয়া, সেইকাৰণে মই ভয়তে নকওঁ। মই ইয়াৰ আগতে 3 বাৰ হাৰিছোঁ। লোকসভাটো জিকিছোঁ, তাৰ আগতে হাৰিছোঁ নহয়। এই কেলকুলেশ্যন ভুল থকাৰ কাৰণে হাৰিছোঁ, সেইকাৰণে মই সংখ্যাটো নকওঁ। কিন্তু জিকাটোতো নিশ্চিত। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে আশীৰ্বাদ দিছে, গৃহমন্ত্ৰী ডাঙৰীয়া আহিব, বিধায়কসকল লাগিছে, দলৰ বুথৰ পৰা আমাৰ যিটো শক্তি কেন্দ্ৰ মণ্ডল সকলো মানুহে কাম কৰিছে। এতিয়া আচলতে লোকসভা নিৰ্বাচনটোত অকণমান উৎসাহটো অকণ কম থাকে, কাৰণ এৰিয়াটো ডাঙৰ হৈ যায়। তথাপিও চেষ্টা কৰা হৈছে যে যিমান বেছি পাৰি সিমান মানুহৰ ওচৰলৈ যাবলৈ। গৃহমন্ত্ৰীগৰাকী যিহেতু আগমন 7 তাৰিখে আছে, এই সন্দৰ্ভত প্ৰস্তুতি চলাইছে, বিধায়কসকলে চলাইছে। দুইটা হোজাই জিলাৰ 2জন বিধায়কে চলাই আছে। হোজাই জিলাৰ বিধায়ক ৰামকৃষ্ণ ঘোষ আৰু শিৱ মিশ্ৰ ডাঙৰীয়া লামডিঙৰ বিধায়কে চলাইছে। দলৰ কাৰ্যকৰ্তাসকলৰ লগত আছে। এইখন যিহেতু চৰকাৰী সভা নহয়, এইখন পূৰা দলীয় সভা। কাৰণ দলৰ কাৰ্যকৰ্তাসকলে মন প্ৰাণ দি এই সভাখন সফল কৰিবৰ কাৰণে চেষ্টা কৰিছে। আমি আশা কৰিছোঁ যে যথেষ্ট সংখ্যক মানুহ আহিব, কাৰণ মানুহ আহিবলৈ বাহনৰ দৰকাৰ আছে। বাহনৰ সংখ্যা কম আৰু যথেষ্ট খৰচো হয়। গতিকে জনসাধাৰণক আশা কৰা হৈছে যে নিজে নিজে অকণমান আহক, তেনেকৈ ভবা হৈছে। জিলা সভাপতি অনুপ দেৱ আৰু বিধায়ক ৰামকৃষ্ণ ঘোষ, অৰ্জুন মজুমদাৰকে লৈ ইয়াৰ মণ্ডল আৰু সকলো বিষয়বিবে সহযোগিতা আমি মানুহৰ ওচৰলৈ গৈছোঁ। নিৰ্বাচনী প্ৰচাৰ কৰাতকৈ মানুহৰ লগত কথা পতাৰ নিচিনাকৈ হৈছে ঘৰুৱাভাৱে। নিৰ্বাচনী প্ৰচাৰ এটা বেলেগ ধৰণৰ বস্তু আৰু ইয়াত যিহেতুকে বিৰোধী শূন্য অৱস্থাত আছে, গতিকে ইমান চিন্তা কৰিবলগীয়া নাই বুলি মই ভাবিছোঁ। দেখা গৈছে যে প্ৰতিটো আপোনাৰ যিটো সমষ্টি লোকসভা সমষ্টিত যিমানগৰাকী বিধায়ক আছে, প্ৰতিটো বিধায়কে আচলতে প্ৰতিযোগিতাত নামিছে কোনজন বিধায়কে কিমান বেছি ভোট দিব পৰা যায়। প্ৰতিযোগিতা ক'লে ভুল হ'ব। এইটো তেওঁলোকে চেষ্টা কৰিছে। প্ৰতিযোগিতানো কাৰ লগত কৰিব? নিজৰ সমষ্টিটো সুৰক্ষিত কৰিবৰ কাৰণে, বেছিকৈ ভোট দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে, যাতে সাংসদে বেছি ভোট পায়। প্ৰধানমন্ত্ৰীৰ প্ৰতি সন্মানো প্ৰদৰ্শন কৰা হ'ল আৰু মুখ্যমন্ত্ৰীৰ ওপৰত বিশ্বাসো ৰখা হ'ল। জনসাধাৰণে ভোট দিব তেওঁলোকে চেষ্টা কৰিছে। বিধায়কসকলৰ এই সহজ প্ৰচেষ্টা আৰু গণতন্ত্ৰক শক্তিশালী কৰাৰ প্ৰচেষ্টাও চলিছে, যাতে বেছিকৈ ভোট দিব পাৰি। ইয়াৰ অৰ্থটো হ'ল যে ডেম'ক্ৰেচিটোক মানুহৰ ওচৰলৈ লৈ যোৱা। বহুত মানুহৰ এটা ট্ৰেণ্ড আছে যে ভোট দিবলৈ নোযোৱাটো, ভোট দিবলৈ নগৈ পেলাই বহু কথা কৈ থাকে। এই ট্ৰেণ্ডটো সলনি কৰিব খুজিছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে কাজিৰঙা সমষ্টিত 5 লাখতকৈ অধিক ভোটত কামাখ্যা প্ৰসাদ জয়ী হোৱাটো নিশ্চিত। আপোনাৰ মতে মুখ্যমন্ত্ৰী ডাঙৰীয়া অংকত ভাল, মই কিন্তু অংকত বেয়া। মোৰ কেলকুলেশ্যন আৰু এজামশ্যন বেয়া, সেইকাৰণে মই ভয়তে নকওঁ। মই ইয়াৰ আগতে 3 বাৰ হাৰিছোঁ। লোকসভাটো জিকিছোঁ, তাৰ আগতে হাৰিছোঁ নহয়। এই কেলকুলেশ্যন ভুল থকাৰ কাৰণে হাৰিছোঁ, সেইকাৰণে মই সংখ্যাটো নকওঁ। কিন্তু জিকাটোতো নিশ্চিত। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে আশীৰ্বাদ দিছে, গৃহমন্ত্ৰী ডাঙৰীয়া আহিব, বিধায়কসকল লাগিছে, দলৰ বুথৰ পৰা আমাৰ যিটো শক্তি কেন্দ্ৰ মণ্ডল সকলো মানুহে কাম কৰিছে। এতিয়া আচলতে লোকসভা নিৰ্বাচনটোত অকণমান উৎসাহটো অকণ কম থাকে, কাৰণ এৰিয়াটো ডাঙৰ হৈ যায়। তথাপিও চেষ্টা কৰা হৈছে যে যিমান বেছি পাৰি সিমান মানুহৰ ওচৰলৈ যাবলৈ। গৃহমন্ত্ৰীগৰাকী যিহেতু আগমন 7 তাৰিখে আছে, এই সন্দৰ্ভত প্ৰস্তুতি চলাইছে, বিধায়কসকলে চলাইছে। দুইটা হোজাই জিলাৰ 2জন বিধায়কে চলাই আছে। হোজাই জিলাৰ বিধায়ক ৰামকৃষ্ণ ঘোষ আৰু
শিবু মিশ্ৰ ডাঙৰীয়া লামডিঙৰ বিধায়কে চলাইছে, দলৰ কাৰ্যকৰ্তাসকলৰ লগত আছে। এইখন যিহেতু চৰকাৰী সভা নহয়, এইখন পূৰা দলীয় সভা, কাৰণ দলৰ কাৰ্যকৰ্তাসকলে মন প্ৰাণ দি এই সভাখন সফল কৰিবৰ কাৰণে চেষ্টা কৰিছে। আমি আশা কৰিছোঁ যে যথেষ্ট সংখ্যক মানুহ আহিব, কাৰণ মানুহ আহিবলৈ বাহনৰ দৰকাৰ আছে, বাহনৰ সংখ্যা কম আৰু যথেষ্ট খৰচো হয়। গতিকে জনসাধাৰণক আশা কৰা হৈছে যে নিজে নিজে অকণমান আহক, তেনেকৈ ভবা হৈছে।